নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চাকৰি খবৰলৈ। মই আজি আপোনালোকক জনাব বিচাৰিছোঁ টেট পৰীক্ষাৰ সম্পৰ্কে। টেট পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, ইয়াৰ বিষয়ে এটা নতুন আপডেট আহিছে আৰু ইয়াৰ বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ। যিহেতু মোৰ বেছিভাগ ছাবস্ক্ৰাইবাৰ টেট সম্পৰ্কীয় ভিডিঅ'ৰ লগত জড়িত আছে, গতিকে সকলোকে মই এই কথাখিনি জনাবলৈ কাৰণে এই ভিডিঅ'টো কৰিছোঁ। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, মই পোনে পোনে আপোনালোকক বাতৰিটো দেখুৱাবলৈ বিচাৰিছোঁ। এইটো বাতৰি প্ৰকাশ কৰিছিলে নিউজ 18 অসম অফিচিয়েল ৱেবছাইটত আৰু এই ৱেবছাইটত প্ৰকাশ কৰিছিলে 27 তাৰিখ কালি। টেট পৰীক্ষাত বহিবলৈ বাধ্যতামূলক নহয় BEd ডিগ্ৰী। শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিলে আৰু এই বাতৰিটো মই সম্পূৰ্ণ পঢ়ি দিব বিচাৰিছোঁ আপোনালোকৰ কাৰণে। টেট পৰীক্ষাক লৈ এতিয়া চলিছে চৌদিশে জল্পনা কল্পনা। শিক্ষা বিভাগে জনোৱা খবৰ অনুসৰি চলিত বছৰ অক্টোবৰ-নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব টেট পৰীক্ষা। কিন্তু টেট পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ BEd DLEd ডিগ্ৰী থকাটো বাধ্যতামূলক নেকি? এই লৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰশ্নৰ উত্থাপন হৈছিল। কিন্তু অৱশেষত এই বিষয়ত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। টেট পৰীক্ষাত বহিবলৈ বাধ্যতামূলক নহয় BEd অথবা DLEd ডিগ্ৰী, এই কথা জনালে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। টেট পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ন্যূনতম শিক্ষাগত অৰ্হতা কিমান হ'ব সেই সম্পৰ্কত শিক্ষা বিভাগে শীঘ্ৰে জাৰি কৰিব এখন জাননী। সেইদৰে বিদ্যালয়ৰ শিক্ষক হিচাপে নিযুক্তি পাবলৈহে BEd অথবা DLEd প্ৰয়োজন বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে। সেইদৰে বিদ্যালয়ত নিযুক্তিৰ বাবে যি তিনিটা অৰ্হতাৰ প্ৰয়োজন সেই হিচাপত নিযুক্তি দিয়া হ'ব শিক্ষকক। লগতে হায়াৰ ছেকেণ্ডেৰী বা অন্য পৰীক্ষাত 50% নম্বৰ পাব লাগিব। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ বাতৰি। এইটো বাতৰিত উল্লেখ কৰা অনুসৰি আপোনালোকৰ যি টেট পৰীক্ষা অনুষ্ঠিত হ'ব, ইয়াৰ কাৰণে আপোনালোকৰ কোনো BEd নতুবা DLEd ডিগ্ৰী আপোনালোকৰ নালাগে। শেহতীয়াকৈ সিদ্ধাৰ্থ ভট্টাচাৰ্যই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু ইয়াৰ কাৰণে বহুতো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আশাৰ ৰেঙনি আহিছে। যিহেতু বহু ল'ৰা ছোৱালীৰ আমাৰ BEd নতুবা DLEd ডিগ্ৰী নাছিলে, গতিকে আপোনালোকলৈ এটা সুবৰ্ণ সুযোগ আছে, পৰীক্ষাটো আপোনালোকে দিব পাৰিব যিসকলৰ ডিগ্ৰী নাই। কিন্তু ইয়াতে এটা কথা উল্লেখ কৰিছে, হায়াৰ ছেকেণ্ডেৰীত আপোনালোকৰ নতুবা আপোনালোকৰ ডিগ্ৰী লেভেলত আপোনালোকৰ 50% নম্বৰ থাকিব লাগিব। এইটো এটা মন্তব্য কৰিছে। ইয়াৰ সবিশেষ যদি অফিচিয়েল জাননী এতিয়াও দিয়া নাই, অতি শীঘ্ৰে দিব বুলি জনাইছে। আৰু যদি কিবা এনেকুৱা ধৰণৰ জাননী থাকে মই তেতিয়াহ'লে আপোনালোকক পোনপ্ৰথমে দিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়াও, তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি থ'ব। লগতে বেল আইকনটো দবাই দিব, যেতিয়া মই ভিডিঅ'সমূহ দিম আপোনালোকে নটিফিকেশ্যন পোনে পোনে পাব আৰু মোৰ ভিডিঅ'সমূহ চাব পাৰিব। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ খবৰ হয়। আপোনালোকে যিমান পাৰে লগৰ বন্ধুসকলক জনাবৰ কাৰণে শ্বেয়াৰ কৰিব। যিহেতু এনেকুৱা খবৰ আমাৰ নাথাকে আৰু বহুতো মন ভাঙি গৈছিলে, আমি পৰীক্ষা দিব নাপাম নেকি। যদি এইটোৱে হয় তেতিয়াহ'লে সকলোৱে দিব পাৰিব। গতিকে আপোনালোকে ভাল ধৰণে প্ৰিপেৰেশ্যন কৰিব টেট পৰীক্ষাৰ কাৰণে। মই যিমান পাৰোঁ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আজিৰ পৰা। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। আৰু মই ইয়াতে আৰু দুটা আপোনালোকৰ শ্লাইডছ দেখুৱাব বিচাৰিছোঁ। ইয়াতে প্ৰতিদিন টাইমত দিছে ব্ৰেকিং নিউজ হিচাপে, নতুনকৈ টেট দিব লগা সকলে নালাগে BEd DLEd ডিগ্ৰী। আৰু এটাত দিছে শিক্ষক হ'বলৈ হ'লে বাধ্যতামূলক BEd DLEd ডিগ্ৰী। ইয়াতে উল্লেখ কৰা অনুসৰি নতুনকৈ টেট দিব লগা সকলৰ কাৰণে DLEd বা BLEd নালাগে, কিন্তু শিক্ষক হ'বৰ কাৰণে আপোনালোকৰ BEd নতুবা DLEd লাগিব। অৰ্থাৎ ইয়াতে বুজাইছে আপোনালোকে যদি আপোনালোকে শিক্ষক হ'বলৈ হ'লে আপোনালোকে পাছত টেট পৰীক্ষা পাছ কৰাৰ পাছত আপোনালোকে BEd নতুবা DLEd ডিগ্ৰী আপোনালোকে কৰিব লাগিব। গতিকে গুৰুত্বপূৰ্ণ খবৰ যেতিয়া নেকি প্ৰতিদিন টাইমতো দিছে। নিউজ 18 এটা আশাৰী বাতৰি প্ৰতিষ্ঠান হয়, তেওঁলোকে ভুৱা বাতৰি প্ৰকাশ নকৰে। গতিকে আপোনালোকে ইয়াৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰে। গতিকে ইমানখিনি কথা জনাবৰ কাৰণে মই আপোনালোকক এই ভিডিঅ'টো কৰিছোঁ। অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো যিমান পাৰে মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। ইমানখিনি সময় মোৰ সৈতে থকাৰ বাবে আপোনালোকলৈ থাকিল মোৰ ফালৰ পৰা অশেষ ধন্যবাদ।